এয়া হৈছে আমাৰ পিয়ৰ লোকেল পাতিহাঁহ হয়। এয়া চাই লওক। পোৱালি লাগে বুলি ক'লে কাকবা পোৱালি পাই যাব। লোকেল মুৰ্গী পোৱালি, এনেকৈ লোকেল পাতিহাঁহৰ পোৱালি। ইয়াত বৰ্তমান এতিয়া 30-40 পিছমান আছে। সব ডাঙৰ এইকেইটা কণী পাৰি আছে আৰু কাকবা পোৱালি লাগিলে মানে নম্বৰটো দি দিম, যোগাযোগ কৰিব। পিয়ৰ পাতিহাঁহ লোকেল পোৱালি পাব। চাই লওক। লোকেল মুৰ্গীও আছে। লোকেল মুৰ্গী দেখামগৈ এতিয়া, চাই ল'ব আপোনালোকে। এয়া হৈছে মোৰ লোকেল মুৰ্গীকেইটা, পিয়ৰ লোকেল হয়। এয়া চাই লওক। 1 কেজি 900 এনেকৈ চাইজৰ আছে। পিয়ৰ লোকেল হয়। কাৰোবাক যদি এনেকৈ পিয়ৰ লোকেল পোৱালি লাগে বুলি ক'লে মানে ডিছক্ৰিপশ্যনত নম্বৰটো দি দিম, আপোনালোকে কণ্টেক্ট কৰিব। পিয়ৰ লোকেল পোৱালি পাব। পিয়ৰ লোকেল মুৰ্গী হয় এইকেইটা, চাই লওক। আৰু বেছি নাই, 2-1 মাহ ভিতৰত কণী পাৰিব ষ্টাৰ্ট কৰি দিব। আৰু ইয়াত বৰ্তমান 200 পিচ আছে। এয়া চাই লওক। এতিয়া বৰ্তমান দানা দিয়া হৈছে, চাই লওক। কাৰোবাক পোৱালি লাগিলে কণ্টেক্ট কৰিব। লোকেল পাতিহাঁহ পোৱালি লাগিলেও পাব। পিয়ৰ লোকেল মুৰ্গী পোৱালি লাগিলে বুলি ক'ব, তেতিয়াও পাব। যিকোনো মুৰ্গী পোৱালি লাগে বুলি ক'লেও পাব। আপোনাৰ সোণালী মুৰ্গী পোৱালি লাগি ক'লেও পাব। কিন্তু পিয়ৰ লোকেল পোৱালিটোৱে মই বেছিকৈ আনো। মই এইবিলাকে কৰি আছোঁ। লোকেল মুৰ্গী আছে মোৰ, গাহৰি আছে, হাঁহ এনেকৈ পোহোঁ। এইফালে মোৰ এতিয়া বৰ্তমান খালী হৈ আছে ঘৰটো, পোৱালি ভৰা নাই, মুৰ্গী পোৱালি। এইফালে চব এটা খালী হৈ আছে। এইফালে এইটো ঘৰটো খালী হৈ আছে। এতিয়া বৰ্তমান পোৱালি ভৰা নাই। এইটো মাহৰ পাছত ভৰাম পোৱালি, নৱেম্বৰত ভৰাম। পিয়ৰ লোকেল পোৱালি ভৰাম। এইটো হৈছে বৰ্ডিং ৰুম হয়। মই লোকেল মুৰ্গী পোৱালি আনিলে ইয়াতে বৰ্ডিং কৰোঁ।
এতিয়া বৰ্তমান নাই অনা পোৱালি, নৱেম্বৰ মাহত আনিম, নহ'লে অক্টোবৰ লাষ্ট মাহত আনিম। এইফালে মোৰ ইয়াত থাকে লোকেল পাৰ, এইফালে এইকেইটা খাচা দেখিছেনে, ইয়াত পোৱালি আছে পাৰ পোৱালি। এইকেইটা লোকেল পাৰ। চাই লওক, পিয়ৰ লোকেল হয়। আপোনালোকক ঝুম কৰি দেখাইছোঁ, পিয়ৰ লোকেল হয় নে নহয় আপোনালোকে কমেণ্টত জনাব মোক। চাই লওক।